এখন মৃত সাগৰৰ কাহিনী। এখন সাগৰ। এই সাগৰৰ পানীৰ ওপৰত আপুনি কল্পকাহিনীৰ দৰে খোজকাঢ়ি ঘূৰি ফুৰিব পাৰে। তাৰ ঢৌবোৰত নাসাতৰাকৈ কিছুপৰ শুব পাৰে, বহিব পাৰে। হয়, ক'বলৈ ওলাইছোঁ বিশ্ববিখ্যাত মৃত সাগৰ বা ডেড চিৰ বিষয়ে। সাধুকথাৰ সাগৰ যেন লগা এই সাগৰখন চাবৰ বাবে আপুনি যাব লাগিব পশ্চিম এছিয়ালৈ। পশ্চিম এছিয়াৰ জৰ্ডান আৰু ইজৰাইলৰ সীমান্ততে আছে লুণীয়া পানীৰে ভৰা এই মৃত সাগৰখন। বৃহৎ উত্তৰ জৰ্ডান নদী আহি এই মৃত সাগৰতে পৰেহি। ডেড চি বা মৃত সাগৰ হৈছে সেইখন সাগৰ যাৰ সমান লোণ থকা সাগৰ বা মহাসাগৰ আজিলৈকে পৃথিৱীৰ ক'তো আৱিষ্কাৰ হোৱা নাই। এই সাগৰৰ প্ৰতি লিটাৰ পানীত আপুনি পাব প্ৰায় ৩৬.৫% লোণ। যিদৰে মৃত সাগৰৰ সমান লোণৰ পৰিমাণ কোনো সাগৰত নাই, ঠিক তেনেদৰে এই সাগৰৰ পানী বাষ্পীভৱনৰ হাৰো আটাইতকৈ বেছি। বছৰি ১,৪০০ মিলিলিটাৰ পৰ্যন্ত ইয়াৰ পানী বাষ্পীভূত হয়। সম্প্ৰতি এই সাগৰৰ পৰা লোণৰ পৰিমাণ হ্ৰাস কৰিবৰ বাবে বৈজ্ঞানিক পৰীক্ষা নিৰীক্ষাৰ লগতে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও শেহতীয়াকৈ ইয়াত লোণৰ পৰিমাণ ক্ৰমান্বয়ে বৃদ্ধিহে পাবলৈ ধৰিছে। সাধাৰণতে এই সাগৰৰ পানী মাত্ৰাধিক লুণীয়া বাবেই দুই এটা সৰল প্ৰাণীৰ বাহিৰে বাকী উদ্ভিদ, প্ৰাণী বা মাছ, কাছ আদি বেছিপৰ জীয়াই থাকিব নোৱাৰে। অৰ্থাৎ এই সাগৰ জলজ উদ্ভিদ তথা প্ৰাণীসমূহৰ বাবে এক মৃত্যু গহ্বৰৰ দৰে। এই কথালৈ দৃষ্টি ৰাখি তাহানিৰ পশ্চিম এছিয়াৰ লোকসকলে ইয়াৰ নাম ৰাখিছিল ডেড চি। অসমীয়াত মৃত সাগৰ।